আৰু গাইজ এইজোপা বাঁহ একদম গৰা কিনাৰত আছে, কোনোবা দিনা এইজোপা যাব। আৰু এটা এনেকুৱা ডাঙৰ পানী হ'লে যাব, চাওক কেনেকা ইয়াত এনেকাই দ হ'ব ন গাইজ, কি কবি আৰু ভাই পৰিলে গ'ল। আৰু নদীখন চাহ কি ধুনীয়া লাগিছে, আপোনালোকে চাইখিনি এনজয় কৰক ভিউটো। আৰু এইটো চাহ লগৰটো, ৱাও কি মজা বে। ঐ নামি চাম নেকি মাধৱ? নামিলে ডাইৰেক্ট হবত পুৱাই দিব। পুৰা টেক হৈ আছে না গাইজ, পুৰা নদী কিনাৰত আছো, জাপ মাৰি দিম লাগিছে, গা ধুব মন গৈছে। দিনত হোৱা মানে গধূলি হ'ল না, এতিয়া গা ধুব নোৱাৰি আৰু, ৰাতিপুৱা হোৱাহেঁতেন ধুলোহেঁতেন। গা ধুই মজা লাগে, কোনোবা দিনা গা ধুই দেখাম ৰ আপোনালোকক, পেজটো ফ'ল' কৰি ল'ব। এইবিলাক চাওক ৰঙা নদীত আমাৰ বটল চটল ধেৰ কিবা কিবি উপঙিয়াই, খাবাৰী মাল আৰু এইবিলাক খৰি চৰি ধেৰ হেপেলা চেপেলা। নদীটো মানে গাইছ একচুৱেলি সেইপিনে আছে, মাজেদি খান্দি থৈছে। এইপিনে তিনিখন নদী মানে যে মাজেদি গছ কেইজোপা দেখিছে চাগে, এই গছ কেইজোপা সিফালেদি এখন গৈছে মানে সেই আগত জইন হৈছে মানে, নহ'লেতো আজি পূৰা এইবিলাক খতম হৈ গ'লহেঁতেন।